गणपति बाप्पा मोरया, अगले बरस तू जल्दी आ। गणपति बाप्पा मोरया, अगले बरस तू जल्दी आ। गणपति बाप्पा मोरया। नमस्कार, मैं सुरभिये आपनालोक सकलोके मोर अन्य एटा भिडिओले स्वागतम जनाइছোঁ और आशा करिছোঁ आपनालोक सकलोৱে भाले आछे। আজি হৈছে 28 सेप्टेम्बर अर्थात আজি হৈছে गणपति बाप्पाৰ বিসৰ্জনৰ दिन। আজি সম্পূर्ण 10টা दिन তেওঁক ঘৰত ৰখাৰ পাছত আজি তেওঁক বিদায় দিয়া হ'ব। এই যে কিছুমান কাম মনে নামানিলেও কৰিবলগীয়া হয়, বিসৰ্জনৰ দিনটো মোৰ কাৰণে ঠিক তেনেকুৱাই। সম্পূৰ্ণকৈ 10টা দিন বাপ্পা ঘৰত থকাৰ পাছত যেতিয়া তেওঁৰ বিসৰ্জনৰ দিনটো আহে তেতিয়া খুব কষ্ট হয় তেওঁক বিদায় দিবলৈ, তেওঁক বিসৰ্জন দিবলৈ। কিছুমান কাম যে আমাৰ মনে নামানিলেও কৰিবলগীয়া হয়, তেনেকৈ এই বিসৰ্জনৰ দিনটো। বিসৰ্জনৰ আগমুহূৰ্তত ঘৰৰ সকলোৱে মিলি তেওঁৰ পূজা কৰিলোঁ, তেওঁৰ আৰতি কৰিলোঁ আৰু তেওঁক অহা বছৰ আকৌ আহিবলৈ নিমন্ত্ৰণ জনালোঁ। गणपति बाप्पाक विघ्नहर्ता বুলি কোৱা হয়। आशा কৰিছোঁ गणपति बाप्पाই সকলোৰে দুখ কষ্ট বাধা দূৰ কৰক। ৰাতিপুৱাৰ পূজাভাগ কৰি আমি এবাৰ আহিলোঁ ফল মূলৰ বজাৰ কৰিব, কাৰণ বিসৰ্জন দিয়েহি সন্ধিয়া আকৌ আমাৰ ঘৰত নাম আছে, তাৰে কাৰণে আমি ফল ফুল এনেকৈ চাহৰ নাস্তা অলপমান বজাৰ কৰি লৈ আহিলোঁ। এতিয়া বজাৰ কৰি আহিহে আমি যাম বিসৰ্জন দিবলৈ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। আকৌ বজাৰ কৰি আহি বাপ্পাক সেন্দুৰ তাৰ বাপ্পাক দিবলগীয়াখিনি গোটেইখিনি বান্ধি যা যোগাৰ কৰি শেষত সকলোৱে আকৌ এবাৰ বাপ্পাক সেৱা কৰিলোঁ আৰু এতিয়া আমি গোটেইবোৰে বিসৰ্জন দিব যাব ওলাইছোঁ, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈ। सर्वांगी सुंदर शेंदुराची कंठी सलके माल मुक्ता फळा আমি মানুহবিলাক दर्शन मात्रे मन कामना पूर्ती। जय देव जय देव देवा हो देवा गणेशा लंबोदर गणेशा ओम नम गणपते नमः। देवा हो देवा गणेशा लंबोदर गणेशा ओम नम गणपते नमः। सुख करता दुख हरता वार्ता विघ्नाची पूर्वी पूर्वी प्रेम कृपा जयाची सर्वांगी सुंदर कंठी सलके माल मुक्ता फळाची। जय देव जय देव तेरा ही नाम पुकारूं साथ तेरा बस जाऊं मैं, तू आदि अंत महिमा तेरी हम पर बरसाए रखना मेरी बिगड़ी बनाना। जय देव जय देव जय देव जय देव जय देव जय देव जय मंगल मूर्ति दर्शन मात्रे मन कामना पूर्ति। जय देव जय देव এইটো বিসৰ্জন শেষ হোৱাৰ পিছত আহি পাম মানুহ।
আমাৰ পাহাৰত টেম্পু উঠি নাই আমি সেইকাৰণে তাই মই এইফালে এনেকৈ এই গোটেইবিলাক এনেকৈ নামি দিলোঁ আৰু বাকীবিলাকে আহি আছে টেম্পুত। গাড়ীত অহা এইফালে গাড়ীত অহা মানুহ এইবিলাক গোটেই চাহ খাব আহিবা দা